নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ টু জব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। অসম চৰকাৰৰ অধীনৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ এটা বিজ্ঞাপন লৈ আজি মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই বিজ্ঞাপনটোৰ সবিশেষ জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব। বন্ধু বান্ধৱীসকল, আহক আমি আজি এই অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বিজ্ঞাপনটোৰ সবিশেষ আলোচনা কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে বিজ্ঞাপনটো নিশ্চয় দেখা পাইছে। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত এই বিজ্ঞাপনটো আহিছে, এইটো আপোনালোকে দেখিছে। তাৰ পৰা বিজ্ঞাপন আহিছে। এই বিজ্ঞাপনটো 14 মে 2025 তাৰিখে প্ৰকাশ কৰিছিল। ইয়াতে মুঠ পদ আপোনালোকৰ আছে 190টা পদ আছে। এতিয়া আজি মই যিকেইটা পদ দেখাম ইয়াতে 182টা আছে আৰু বাকীকেইটা মই পিছৰ ভিডিঅ'ত আপোনালোকক দেখাম। আজি এই 182টা পদৰ কাৰণে আপোনালোকক দেখাব আহিছোঁ। এতিয়া চাওক, আপোনালোকে এই পদকেইটা যিহেতু নেশ্যনেল ৰুৰেল চাইল্ডহুড মিছনৰ পৰা আহিছে, এইটো ইয়াতে উল্লেখ কৰা আছে। এইটো যোজনাৰ আণ্ডাৰত দিয়া হৈছে। নাম্বাৰ 1 আপোনালোকৰ পদ আছে ষ্টেট প্ৰজেক্ট মেনেজাৰ। ইয়াৰ কাৰণে পদ আছে এটা। আৰু নেক্সট যিটো পদ আছে এইটো প্ৰজেক্ট মেনেজাৰ, এইটো নলেজ মেনেজমেণ্ট কমিউনিকেশ্যনৰ কাৰণে দিয়া হৈছে, তাতো পদ আছে এটা। আৰু একাউণ্ট এছিষ্টেণ্টৰ পদ আছে, ইয়াৰো পদ আছে এটা। ঠিক এনেধৰণে পদসমূহ আছে। মই প্ৰতিটো পদৰে ডিটেইলছ আপোনালোকক দেখাই গৈ থাকিম, আপোনালোকে চাই গৈ থাকিব। এতিয়া পদসমূহৰ কাৰণে বয়সটো আপোনালোকৰ প্ৰতিটো পদৰ কাৰণে বেলেগ বেলেগ দিয়া হৈছে। ইয়াতে চবৰ কাৰণে বেলেগ বেলেগ। যিটো ষ্টেট প্ৰজেক্ট মেনেজাৰ আছে তাৰ কাৰণে বয়সটো 32ৰ পৰা 45 বছৰ ভিতৰত দিয়া হৈছে। এইটো গ্ৰুপ 1ৰ পদ হয় আৰু এইটোৰ আনৰিজাৰ্ভত আছে পদটো। ইয়াৰ কাৰণে কোৱালিফিকেশ্যন পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী বিচৰা হৈছে। আৰু আপোনালোকৰ যিটো পে স্কেলটো আপোনালোকৰ 63,000ৰ পৰা আৰম্ভ হ'ব। এইটো আপোনালোকে বুজিলে। নেক্সট যিটো পদ আছে এইটো প্ৰজেক্ট মেনেজাৰ নলেজ মেনেজমেণ্ট কমিউনিকেশ্যনৰ কাৰণে যিটো পদ আছে, এই পদটোৰ বয়সটো আপোনালোকৰ 30ৰ পৰা 40 বছৰৰ ভিতৰত দিয়া হৈছে। ইয়াৰো কোৱালিফিকেশ্যন পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী লাগে আৰু ইয়াৰ স্কেলটো আপোনালোকৰ দেখুওৱা হৈছে 49,000। আৰু যিটো একাউণ্ট এছিষ্টেণ্টৰ পদ আছে, এইটো বয়সটো আপোনালোকৰ 23 বছৰৰ পৰা 40 বছৰ ধৰা হৈছে। আৰু ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যনটো পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন কমাৰ্চ হ'ব লাগিব। আৰু লগতে নলেজ অফ কম্পিউটাৰ এপ্লিকেশ্যন উইথ টেলি আপোনালোকৰ থাকিব লাগিব। আৰু ইয়াৰ দৰমহাটো আপোনালোকৰ 21,560 টকা দিয়া হৈছে। নেক্সট আৰু আমি বাকীকেইটা পদৰ কাৰণে আগবাঢ়ি গৈছোঁ। নেক্সট যিটো পদ আছে আপোনালোকৰ 4 নম্বৰ যিটো পদ, এইটো পদটো চাওক, ডিষ্ট্ৰিক্ট ফাংচনেল এক্সপাৰ্ট। ইয়াৰ কাৰণে পদ আছে এটা। এই পদটোৰ কাৰণে বয়সটো 25ৰ পৰা 40 বছৰ ধৰা হৈছে। ইয়াৰ কাৰণেও কোৱালিফিকেশ্যন আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী লাগে। দৰমহাটো 35,000 টকাৰ পৰা আৰম্ভ হ'ব। আৰু নেক্সট 5 নম্বৰটো আছে ডিষ্ট্ৰিক্ট আপোনালোকৰ ফাংচনেল এক্সপাৰ্টেই হয়। এইটো লাইভহুড এণ্ড মাৰ্কেটিঙৰ কাৰণে দিয়া হৈছে। ইয়াতে 2টা পদ আছে। ইয়াৰ বয়সটো 25ৰ পৰা 40 বছৰ আৰু পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী কোৱালিফিকেশ্যন লাগিব। দৰমহা 35,000 টকা হ'ব। নেক্সটটো ঠিক তেনেকৈ ডিষ্ট্ৰিক্ট ফাংচনেল এক্সপাৰ্টেই লাগে। এইটো ফাইনেন্সিয়েল এণ্ড ইনক্লুজেশ্যনৰ কাৰণে দিয়া হৈছে। ইয়াতে 3টা পদ আছে। বয়সটো একেই, 25ৰ পৰা 40, পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী লাগিব আৰু 35,000 চেলাৰী হ'ব। নেক্সটটো আপোনালোকৰ আছে ডিষ্ট্ৰিক্ট ফাংচনেল এক্সপাৰ্টেই আছে। ইয়াৰ কাৰণে পদ আছে মুঠ 13টা পদ আছে। ইয়াতে বয়সটো আপোনালোকৰ একেই, 25ৰ পৰা 40 আৰু পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী কোৱালিফিকেশ্যন। দৰমহা 35,000 টকা হ'ব। নেক্সটটো আপোনালোকৰ ঠিক তেনেকৈ আছে একেধৰণেই পদটো ডিষ্ট্ৰিক্ট ফাংচনেল আপোনালোকৰ এক্সপাৰ্টৰ পদ হয়। ইয়াতো 12টা পদ আছে। ইয়াৰো পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী লাগে। দৰমহাটো একেই হ'ব, 35,000 টকা। নেক্সট আপোনালোকৰ 9 নম্বৰ যিটো পদ আছে এইটো ব্লক প্ৰজেক্ট মেনেজাৰ পদ আছে। ইয়াতে 2টা পদ আছে। এইটো পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী লাগে আৰু দৰমহাটো 35,000, বয়সটো আপোনালোকৰ 25ৰ পৰা 40 বছৰ। নেক্সট আপোনালোকৰ ডিষ্ট্ৰিক্ট একাউণ্ট মেনেজাৰ আছে। ডিষ্ট্ৰিক্ট একাউণ্ট মেনেজাৰৰ পদ আছে 2টা। ইয়াৰ কাৰণে আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন কমাৰ্চ হ'ব লাগিব বা CA বা ICWA হ'ব লাগিব। দৰমহাটো 28,000 টকা দিয়া হৈছে। এইকেইটা আপোনালোকে জানিলে। নেক্সট আমাৰ যিটো পদ আছে আমি সেইটো পদ চাব যাওঁ।
নেক্সট পদটো আছে আমাৰ ডিষ্ট্ৰিক্ট MIS মেনেজাৰ। ডিষ্ট্ৰিক্ট MIS মেনেজাৰ ইয়াৰ বয়সটো 25ৰ পৰা 40 আৰু পদ আছে 6টা। ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন MCA হ'ব লাগিব বা MSc IT বা BE কম্পিউটাৰ ছায়েন্স হ'লেও হ'ব বা BTech কম্পিউটাৰ ছায়েন্স হ'লেও হ'ব। দৰমহাটো আপোনালোকক 25,000 টকা দিয়া হৈছে। আৰু নেক্সট পদটো আছে ব্লক কোঅৰ্ডিনেটৰ। ব্লক কোঅৰ্ডিনেটৰ পদ আছে মুঠ 11টা পদ। ইয়াতে আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'লেই হ'ল, এনি গ্ৰেজুৱেশ্যন হ'ব লাগিব আৰু দৰমহাটো আপোনালোকৰ ইয়াতে 21,560 টকাৰ পৰা হ'ব আৰু বয়সটো আপোনালোকৰ ইয়াতে 23 বছৰৰ পৰা 42 বছৰ দিয়া হৈছে। নেক্সট আপোনালোকৰ 13 নম্বৰ যিটো আছে ব্লক একাউণ্টেণ্ট। ইয়াৰ কাৰণে আপোনালোকৰ বয়সটো 23ৰ পৰা 40 আৰু মুঠ পদ আছে 26টা ইয়াতে আৰু ইয়াতে কোৱালিফিকেশ্যন আপোনালোকৰ গ্ৰেজুৱেট ইন কমাৰ্চত হ'ব লাগিব। দৰমহাটো আপোনালোকৰ ইয়াতে 21,000 টকা দিয়া হৈছে। নেক্সট 14 নম্বৰ যিটো পদ আছে এইটো ব্লক MIS এক্সিকিউটিভ। ইয়াৰ কাৰণে মুঠ পদ আছে 101টা। ইয়াতে আটাইতকৈ বেছি পদ আছে আৰু এই পদটোৰ কাৰণে আপোনালোকৰ বয়সটো 23ৰ পৰা 40 বছৰ হ'ব লাগিব। কোৱালিফিকেশ্যনটো BCA হ'ব লাগিব বা BSc IT হ'ব লাগিব বা BE কম্পিউটাৰ ছায়েন্স বা BTech কম্পিউটাৰ ছায়েন্স হ'ব লাগিব। দৰমহাটো ইয়াতো আপোনালোকৰ 21,000 টকাই দিয়া হ'ব। এইখিনি আছিলে পদখিনি। এই পদখিনিৰ কাৰণে আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হৈছে। অনলাইন আবেদনটো 19 মে'ৰ পৰা আৰম্ভ হৈছে। আপোনালোকে এইটো চাব পাৰিব। আপোনালোকৰ ইয়াৰে অনলাইন আবেদনটো 19 মে' 2025ৰ পৰা আৰম্ভ হৈছে আৰু এইটো আপোনালোকৰ লাষ্ট ডেট হ'ব 16 জুন 2025। গতিকে আপোনালোকে এই তাৰিখৰ ভিতৰত অনলাইন আবেদনটো কৰি ল'ব লাগিব। আৰু ইয়াতে আপোনালোকৰ এজৰ ৰিলেক্সেশ্যন পাব। কেটেগৰী ৱাইজত আপোনালোকৰ এজৰ ৰিলেক্সেশ্যন থাকিব। এইখিনি আপোনালোকৰ ইয়াতে ডিটেইলছ দিয়া আছে। এজৰ আপোনালোকৰ কাট অফ ডেটটো হৈছে 1/1/2025। 1/1/2025লৈকে আপোনালোকৰ এজটো ধৰা হ'ব। ঠিক তেনেধৰণে ইয়াতে ৰিলেক্সেশ্যনৰ SC ST প্লেন ST হিলছৰ কাৰণে আপাৰ এজৰ 5 বছৰ এইটো ইয়াতে উল্লেখ কৰা আছে। আপোনালোকে এইটো চাই ল'ব পাৰিব। আৰু OBC আৰু MOBCৰ কাৰণে 3 বছৰ, PWBD কেণ্ডিডেটৰ কাৰণে 10 বছৰ এইটো ৰিলেক্সেশ্যন ইয়াতে আপোনালোকে পাব। ইয়াৰ কাৰণে আপোনালোকে আবেদন কৰিবলৈ হ'লে যিহেতু আবেদন কৰিব লাগিব, আবেদন কৰিবলৈ হ'লে আপোনালোকে অফিচিয়েল ৱেবছাইটত যাব। তাতে অনলাইন আবেদনৰ আপোনালোকৰ ইয়াতে প্ৰচেছটো দিয়া আছে। গোটেইখিনি আপোনালোকে তাতে চাই লৈ অনলাইন আবেদনটো কৰিব পাৰিব। অনলাইন আবেদন কৰিবলৈ আপোনালোকে অফিচিয়েল ৱেবছাইটত যাব লাগিব। অফিচিয়েল ৱেবছাইটটো মই আপোনালোকক জনাই দিছোঁ। ইয়াতে আপোনালোকে চাওক, এইটো অফিচিয়েল ৱেবছাইটটো। এই অফিচিয়েল ৱেবছাইটটো আপোনালোকে মনত ৰাখি ল'লেই হ'ল। এইটো https://alm.alzolions.com এই ৱেবছাইটত আপোনালোকে যাব লাগিব। তাতে গৈ আপোনালোকে অনলাইন আবেদনটো কৰিব পাৰিব। এইটো অফিচিয়েল ৱেবছাইটটো। অফিচিয়েল ৱেবছাইটটো আপোনালোকে নোট কৰি ল'ব। এই অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে আবেদনটো কৰি ল'ব পাৰিব। নিশ্চয় বুজি পাইছে আপোনালোকে। গোটেইখিনি কথা মই আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। আৰু যদি কিবা জানিব বিচাৰে তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, ময়ো আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। থেংক ইউ।